এতিয়া ফুৰিব যাব ওলাইছো গোটেই কেইটাই তো চাই থাকক আপোনালোকে গম নাপাই দে যে কম বুলি কৈছিলা এতিয়া খাই বৈ উঠি পেলাই একদম ধুনীয়াকে এতিয়া ফুৰিবলৈ যাবলৈ ওলাইছো মাস্ক মাৰি লৈছা তুমি শুনাই নাই মাস্ক খুলি কিনে কোৱা এতিয়া যাওঁ খাই মেলি উঠিছো যেনিবা উঠি পেলাই এতিয়া যাওঁ ফুৰিবলৈ যাবলৈ ওলাইছো গৈ ধুনীয়াকে এতিয়া যলৈকে মন যায় তলৈকে যাম আৰু তো চাই থাকক আপোনালোকে ৰাস্তাটো আৰু এইফালে পথাৰ আছে এইফালেও পথাৰ আছে এইফালে মানুহৰ ঘৰ তোমালোকৰ নিচিনা টাউন নহয়তো আমাৰ ইয়াত গাঁৱলীয়া ৰাস্তা হয় গাঁৱলীয়া ৰাস্তাত বেছি নচলে বহুত দূৰ আছে এতিয়া আহিলো বোলে যিমান আহিলো তাতকৈ 4 গুণ যাবাই আছে আৰু যাওঁতে আমাৰ গধূলি নহ'ব নেকি আৰু এইকাৰণে যিহে ভয় লাগে এই হচি দে এইখিনিও কত মই উঠিমে কষ্টি ফুল দেহা গাড়ী কিন্তু টাউন আমি পামে আৰু অকণমান আছে খোজকাঢ়ি আহি আছো জাগাবিলাক চাই ঠাইবোৰ বহুত বেছি ধুনীয়া ইয়াৰে এখন বৰ্তমান হাৱাজান প্ৰাথমিক বিদ্যালয় যেনে মোৰ ভণ্টি পঢ়ে সেইখনত আগত নেকি তুমি চাইকেল লৈ আহিছা ন চাইকেলে বাছখন গ'ল তো গাইজ আমি ইয়াতে এতিয়া কিবা খাবৰ কাৰণে সোমালো খাবলৈ পাইছো মাহিয়া আমাক কিবা কৈছি আলু চপ এয়া আলু চপ বনাই আছে আলু চপ আৰু চাটনি দিলে আৰু গোটেইকেইটাই সোনকালে গৰমে গৰমে খাই লওঁ আৰু আলু চপ আমি লখিমপুৰৰ পৰা ঘৰলৈ যাব ওলাইছো আৰু এইফালে বেতগুটি পাৰি আনিলে এয়া বেতগুটি আমি ঘৰত লৈ যাম যোৱাৰ আগতে সকলোকে এবাৰ দেখুৱাই দিছো আপোনালোকক এয়া বাহঁতৰ ওচৰত থকা নামঘৰটো যিহেতু চাবলৈ আহিব পৰা নাছিলো সেইবাবে ভাবিলো যোৱাৰ আগত এবাৰ নামঘৰটো চাই যাওঁ আৰু আপোনালোককো দেখুৱাওঁ তো গাইজ আমি যাব ওলালো এতিয়া আৰু আমাক আগবঢ়াই থবলৈ আহিছে গোটেইবোৰ তো যাওঁ আৰু এই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব তেন্তে পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ ধন্যবাদ
এয়া গাইজ গোটেইবোৰে আমাক আগবঢ়াই থ'বলৈ আহিছে আৰু এইকেইদিন ইয়াতে থাকি বহুত বেছি ভাল লাগিলে। আনন্দ ধেমালি ফূৰ্তি কৰিলোঁ। সকলোৱে বহুত বেছি মৰম কৰিলে, গতিকে বহুত বেছি ভাল লাগিলে। আৰু এইজনী চাইকেল চলাই গৈ আছে। তো গাইজ এতিয়া লখিমপুৰৰ পৰা ঘৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু আপোনালোক সকলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আশা কৰোঁ আপোনালোকে চাই ভালেই পালে। যদি ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।